আজি হ'ল আমাৰ এণ্টৰ্ক ভিডিঅ'টো আৰম্ভ। আৰু এটা কথা এটা ক'ব মই পাহৰিছিলোঁ। আহি থকা সময়টো এনেকুৱা ধৰণৰ এণ্টৰ্কৰে ভিডিঅ' মানে এণ্টৰ্ক আৰু ভিডিঅ' আহিব। আৰু সেইটো বৰ্তমান মই এতিয়া যাই আছোঁ ক্ৰেটিন আনিব আমাৰ মঙলদৈ টাউনত। মানে ভাবছোঁ সেইটো কাৰণে এটা মটোব্লগিঙো বনাই দিওঁ আৰু আজি ৱেডাৰটো গাইজ চাব পাৰা ৱেডাৰ হৈ আছে ইমান ঠাণ্ডাও নহয় গৰমো নহয় মানে ৱেডাৰটো বেছি ঠাণ্ডা। সেইকাৰণে আজি আহিলোঁ আৰু এতিয়া 5:30 হ'লেই। আৰু মই এতিয়া যাওঁ যাই পেলাই মোৰ এটা লগ এটা ৰখি আছে আগতে সি জিম কৰিছিল ময়ো তাৰ লগতে জিম কৰিছিলোঁ। কিন্তু মোৰ কিছুমান ভুলৰ দ্বাৰা মানে মোৰ হ'ল মানে মুঠতে 1 বছৰ নে 2 বছৰ 3 বছৰ মান সৰু হ'ব দেই 2 বছৰ নে 3 বছৰ এবাৰ খাই নাই বিহুত আমাৰ হায়াৰ ছেকেণ্ডেৰী আৰু মানে তাতে যাই পেলাই মই ক্ৰেটিনটো চাওঁ কেনেকুৱা ধৰণৰ ক্ৰেটিন আছে। আৰু মানে শুনাত পাইছোঁ বহুতে ক্ৰেটিনটো খাই লিভাৰ নষ্ট কৰে তাত সৰু কি সেইবিলাক সঁচা মিছা আৰু চাওঁ কি কৰোঁ আৰু ময়ো বাৰু এনে 1 বছৰেদি ময়ো জিমে কৰিছিলোঁ। কিন্তু হ'লেও তাক সুধি লওঁ তাৰ পাৰফৰ্মেঞ্চ কেনে ক্ৰেটিনটো লৈ পেলাই আৰু বহুতে প্ৰায়ভাগ জিমত গ'লে মানুহবিলাকে ক্ৰেটিন লয়ে সেইকাৰণে ময়ো আৰু ক্ৰেটিনটো লৈ লওঁ অলপ। কাৰণ নৰ্মেল খানাইদি মানে ইমানখিনিও মানে হেৰি আনিব নোৱাৰি মানে কি ষ্ট্ৰেংথটো আনিব নোৱাৰি। বুজিছানে নৰ্মেল খান মানে ক্ৰেটিনটো দিয়ে এক্সট্ৰা মানে এটা হেৰি আহে ন এটা এনাৰ্জি আৰু এক্সট্ৰা মানে যিখিনি মানে আমি ৰেগুলাৰ মাছ মাংস যিটো খাই থাকিব নোৱাৰোঁ আৰু ৰেগুলাৰ মাছ হওক কণী ইমান খাই থাকিব পাৰি ইমান নহয়তো আমি পইচাত পাওঁ সেইকাৰণে ক্ৰেটিনটো কিনি লওঁ তাতে পাই যাওঁ। দানাখিনি কৈছোঁ আৰু কৃষ্ণক আৰু মানে কবি এণ্টৰ্কৰ যদি বেছি ভিডিঅ' ভাল লাগে মানে এণ্টৰ্ক বেছি ভিডিঅ' জানো ভাল লাগে নে এণ্টৰ্ক বেছি ভিডিঅ' ভাল লাগে কাৰণ নিৰ্বাণতে ভাল লাগে ভাল লাগে কাৰণে এণ্টৰ্ক বেছি ভিডিঅ'টো ভাল লাগে নে এণ্টৰ্ক বহুত দেৰি হৈছে Yeah. কি হ'ল বেছি পাম 500 টকাটো বেছি পাম 500 টকাটো বেছি পাম 500 টকাটো বেছি পাম হৈছে লাগছে 500 টকাটো বেছি পাম হ'ব পাৰে দেই ভাই